বাল কৰিবলৈ দিছে নেকি তোক মোৰ চিকিউৰিটি গাৰ্ডটোক এনে দিছে নেকি মই চাই ল'ম নহয় কি কৰিব লাগে তই 5 যাই গুলি ফুটা না তই তই 5 যাই গুলি নুফুটা কেলে তই এইটো কেলে ৰখিছ তই গুলি ফুটা সামগ্ৰী হবে নেকি আপোনাৰ মানসিকতা তেনেকুৱা নেকি মানে আপোনাৰ মানসিকতাৰ কাৰণে আজি আপোনাৰ জনসংখ্যা কিমান বৃদ্ধি হৈছে গম পায় আপুনি এজন জনপ্ৰতিনিধিয়ে লাজ পাব লাগে কি লাজ পোৱা কথা কৈছে কি লাজ পোৱা কথা কৈছে এইবিলাক অভদ্ৰামি এইবিলাক অভদ্ৰামি এইবিলাক কেমেৰা বন্ধ কৰ কামটো কিন্তু মোক সোনকালে কৰি উলিয়াই দিব লাগিব হা ছাৰ কামটো হৈ যাব কিন্তু সেই ঠিকাদাৰবিলাকক পইচাবিলাক হেৰি হোৱা নাই নহয় তেওঁলোকক কি পইচা পাবা এইবিলাক চৰকাৰী কামত পইচা পাওঁতে অলপ লাগে ফৰ্মেলিটিজ থাকেতো এইবিলাক কিন্তু হ'লেও ছাৰ ইহঁতে গোটেইখন চিঞৰ বাখৰ কৰি আছে কাম বন্ধ কৰি দিব কাম বন্ধ কৰিব নালাগে অঁ ঠিক আছে হ'ব ঠিক আছে কামটো সোনকালে কৰিব লাগে পইচা পাতি এইবিলাক চিন্তা কৰি ল'ব নালাগে পইচা পাতি অলপ দেৰি হয় কিন্তু এইবিলাক চৰকাৰী কামত পইচা পাতি পায় পাবা টেনশ্যন নল'বা পইচা মই সোনকালে কাম কৰি আছোঁ মই এবাৰ গুৱাহাটীলৈ গৈ পইচাটো তোমালোকক ব্যৱস্থা কৰি দিম হা কিছুমান ফৰ্মেলিটিজ থাকে এইবিলাক হেৰিয়ৰ আমাৰ ইয়াত চৰকাৰী কামবিলাকৰ অকণমান সময় লাগে তোমালোকে টেনশ্যন নল'বা পইচা চবে পাই যাব ঠিক আছে ঠিক আছে হৈ যাব ছাৰ এইখিনি মই হেৰি কৰি দিম এক মিনিট মই আপোনাৰ LK নিউজৰ পৰা আহিছিলোঁ আমাৰ আপুনি বহুত দেৰিৰ পৰা ৰৈ আছে বেয়া আপোনাৰ মই এই কামখিনিত অলপ ব্যস্ত আছিলোঁ বাইকটো ল'বৰ কাৰণে ৰৈ আছোঁ আমি দৰ্শকৰ কাৰণে কেইটামান আপোনাক কুৱেশ্যন সুধিম আপুনি সেইকেইটা আনচাৰ দিব আপোনাৰ বেছি সময় 2 মিনিট সময় যিহেতু আপুনি কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে আমাৰ ঠিকাদাৰ যিখিনি আছে তাহাঁতি আপোনাৰ পইচা পোৱা নাই আপুনি বিলখন পাছ কৰি দিয়া নাই তাৰ বিষয়ত আপুনি কি ক'ব চাওক আপুনি এইবিলাক মানে চৰকাৰী কামত এইবিলাক অকণমান দেৰি হয় হা গতিকতে আমি তেখেতক কৈছোঁ যে এইটো আমাৰ বিধায়কৰ লগত ডাইৰেক্ট পতা কথা নহয় এইটো আমাৰ PA আছে তেওঁৰ লগত কথা পাতি ল'লে হৈ গ'ল এওঁ গোটেইখিনি কামখিনি কৰাই দিব সোনকালে কিন্তু এইবিলাক হুলস্থুল আচলতে এইটো আমাৰ বিৰোধীৰ ষড়যন্ত্ৰ হয় হা এইটো মোৰ বিৰুদ্ধে আচলতে এটা ষড়যন্ত্ৰ কৰা হৈছে ইয়াত কোনো দেৰি চেৰি হোৱা নাই হা অলপ অলপ শেষৰ আমাৰ যোনটো পইচা এইটো পাওঁতে অকণমান দেৰি লাগে সেইটো অকণমান মানে এইটো ফৰ্মেলিটিজ এইটো চব কামতে হয় ঠিক আছে হয় আৰু এটা কথা আপোনাৰখিনিতে আমাৰ অসম চৰকাৰে ধৰক মুখ্যমন্ত্ৰী ছাৰে বহু বিবাহটো বন্ধ কৰিছে তাৰ বিষয়ত আপুনি যিহেতু জনপ্ৰতিনিধি হয় আপুনি তাৰ বিষয়ত কি ক'ব বহু বিবাহ মানে চাওক এতিয়া বহু বিবাহৰো কথা আছে বহু বিবাহৰো ভাগ আছে ধৰি লওক আপোনাৰ এই 10জনীমান বিয়া পতাটো বেয়া কথা কিন্তু ধৰি লওক আমাৰ এই 2-3জনী বিয়া পতাটো চলি যায় বুজিছেনে এইটো মানে পৰিৱেশ পৰিস্থিতি লৈ পেলাই এইটো চলি যায় বাৰু মানে ছাৰ আপুনি কি ক'ব বিচাৰিছে মানে কথাটো আৰে বুজি পোৱা নাই কথাটো মানে চাওক এতিয়া আমাৰ সেই আপুনি কিমানজনী বিবাহ কৰিব যদি বিবাহৰ আপুনি ৰিয়েল যোনটো আমাৰ যদি আমি কথাটো চাবলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ ফিজিকেলি আপুনি কিমান ফিট হা তাৰ পৰা আপোনাৰ বেংক বেলেঞ্চ আপুনি ইকনমিকেলি আপুনি কিমান ষ্ট্ৰং সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আচলতে বিবাহটো কেইগৰাকী বিবাহ কৰাব সেইটো নিৰ্ভৰ কৰিব লগা মানে নিজৰ সামৰ্থ্য চাই পেলাই নিজৰ সামৰ্থ্য চাই পেলাই যোনটো হয় সেইটো মানে হেৰি কৰিব পাৰিব চাওক এতিয়া আমাৰ আফগানী শ্বেইখবিলাক যে আছে আফগানী শ্বেইখবিলাকে ধৰক আপোনাৰ 50জনীলৈকে বিবাহ পাতিব পাৰে তেওঁলোকৰ সামৰ্থ্য আছে তেওঁলোক ফিজিকেলি ফিট আৰু এইটো কি কয় তেওঁলোকৰ হাতত পইচাও থাকে তো আমাৰ সেইটো অনুযায়ী আমাৰ ইয়াত সেইটো কম কিন্তু হ'লেও তো এইটো বিবাহটো আমাৰ ইমান দিনৰ পৰা বহু বিবাহটো পৰম্পৰা চলি আহিছে গতিকে 2-3জনী চলিব পাৰে 2-3 হয় আমি এইখিনিতে LK নিউজৰ তৰফৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ যে বিধায়ক যি আমাৰ অসম চৰকাৰে বহু বিবাহ প্ৰথা বন্ধ কৰিছে তেখেতে তীব্ৰ বিৰোধিতা কৰিছে আৰু তেখেতে সদনত উত্থাপন কৰিম বুলি কৈছে হয় চাওক মই আপোনাক এটা সদায় কৈ আছোঁ যে ফিজিকেল ফিটটোৰ ওপৰত আপুনি কিমানগৰাকী বিয়া পাতিব সেইটো নিৰ্ভৰ কৰে আপুনি ফিজিকেলি কিমান ফিট এতিয়া ধৰি লওক আপুনি বেয়া নাপাব কথাটো এক্সাম্পল এটা মই দিছোঁ আপোনাৰ এতিয়া ফিজিকেলটো চাই পেলাই বা আপোনাৰ মোৰ শৰীৰটো চাই পেলাই মোৰ লগা নাই যে আপুনি 2-3গৰাকীৰ ওপৰত আপুনি 2-3গৰাকী আপুনি বিয়া পাতি কণ্ট্ৰল কৰিব পাৰিব কিন্তু সেইদে বুলি আপুনি বাহিৰৰ পৰা ফিজিকেলটো চাই জাজ নকৰিব আজিকালি
আজিকালি 72লৈকে ইঞ্জিন ঠিক থাকে। সেইবোৰ পিছৰ কথা সেইটো 72 নাই সেইটোকে ক'ব বিচাৰিছোঁ যে আপুনি যদি ফিজিকেলি ফিট থাকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনাৰ কিমানগৰাকী আপুনি বিবাহ পাতিব। আৰু তাৰোপৰি মই এটা আপোনালোকক এইখিনিতে কথা ক'ব বিচাৰিছোঁ যে এইটো শুনিবলৈ কথাটো বেয়া, কিন্তু এইটো মানে শৰীৰৰ চাহিদাৰ ওপৰত এইটো বস্তুটো নিৰ্ভৰ কৰে। এই ধৰি লওক আপুনি এইটো কথাটো ক'বলৈ বেয়া, ধৰি লওক আপুনি এগৰাকী বিবাহ কৰিলে যদি আপোনাৰ পত্নীয়ে আপোনাৰ সেই দৈহিক চাহিদাটো আপোনাৰ পূৰণ কৰিব পৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব? এতিয়া মানুহে ভদ্ৰ হৈ দেখুৱায়, বাহিৰত মানুহ ভদ্ৰ হৈ দেখুৱায়, কিন্তু সেইহে বুলি আপুনি আকৌ সেইটো ভিতৰিটোতো সেইটো আপুনি দৈহিক সন্তুষ্টিটো আপুনি পোৱা নাই। শুনিবলৈ কথাটো বেয়া হয়, কিন্তু কথাটো এইটো সঁচা কথা যে আপোনাক যদি আপোনাৰ পত্নীয়ে আপোনাক সুখ দিব নোৱাৰে, দৈহিক সুখ দিব নোৱাৰে, তেন্তে আপুনি 2গৰাকী 3গৰাকী আপুনি সেইটো বিবাহ কৰিব লাগিব। মানে আপুনি কি ক'ব বিচাৰিছে? মানে ইমান দিনৰ পৰা বিবাহ বান্ধোন এইবিলাক চলি আহিছে, বিবাহৰ যিটো পবিত্ৰ বান্ধোন আপুনি তাক মানে অপমান কৰিছে। মানে অকল বিয়া পাতিব কাৰণে, চাহিদা পূৰণ কৰিবৰ কাৰণে মানুহে মানে বিয়া পাতিব লাগে নেকি? তুমি বেছি কথা নক'বা, বেছি কথা আপোনাৰ কি তেনেকুৱা মানসিকতা? আপোনাৰ মানসিকতা তেনেকুৱা মই নাই কথাটো তুমি তেনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰিবা। মানে নাৰীক পণ্য সামগ্ৰী বুলি ব্যৱহাৰ কৰিছে। তোমালোকে তেনেকে কথা নক'বা। নাৰীক মানে পণ্য সামগ্ৰী ভাবে নেকি? আপোনাৰ মানসিকতা তেনেকুৱা নেকি? মানে আপোনাৰ মানসিকতাৰ কাৰণে আজি আপোনাৰ জনসংখ্যা কিমান বৃদ্ধি হৈছে গম পায়? আপুনি এজন জনপ্ৰতিনিধিয়ে লাজ পাব লাগে। কি লাজ পোৱা কথা কৈছে? এইবিলাক অভদ্ৰামি আমি এইখিনি এলকে দেখাইছো আপোনালোকক দেখাইছো এলকে এজন বিধায়ক হৈ পেলাই গুলি ফুটোৱাৰ কথা কৈছে। আপোনালোক লাইভ দেখাইছো আমি এই দেখিছে, আমি লাইভ দেখাইছো আপোনালোকক। লাইভ ভাল কৰিবলৈ দিছে নেকি তোক? মোৰ চিকিউৰিটি গাৰ্ডটোক এনে দিছে নেকি? মই চাই ল'ম নহয় কি কৰিব লাগে। তই 5 যাই গুলি ফুটা না, তই 5 যাই গুলি নুফুটা কেলে? তই এইটো কেলে ৰখিছ? তই গুলি ফুটা। ছাৰ আপুনি তেনেকুৱা কথা নক'ব, মই আপোনাৰ চাকৰ নহয় আকৌ নকৰোঁ আপোনাৰ কাম। ছাৰ আপুনি তেনেকুৱা কথা নক'ব, মই আপোনাৰ চাকৰি নকৰোঁ। যাওক। কি কথা কৈছ?